নমস্কাৰ কলাগাঁও আঞ্চলিক ছাত্ৰ সন্থা আৰু অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ কলাগাঁও আঞ্চলিক সমিতিৰ আহ্বানত লগতে বিভিন্ন দল সংগঠনৰ সহযোগত কলাগাঁও ৰাইজৰ উদ্যোগত অহা 28 আৰু 29 অক্টোবৰ তাৰিখে আমাৰ যি মহান শিল্পী জনতাৰ শিল্পী হিয়াৰ আমঠু জুবিন গাৰ্গদেৱৰ শ্ৰদ্ধাৰ্ঘ্য অনুষ্ঠানটি আমি আয়োজন কৰিছোঁ। এই শ্ৰদ্ধাৰ্ঘ্য অনুষ্ঠানটিত 28 তাৰিখে আমাৰ যিখিনি ধৰ্মীয় ৰীতি নীতিৰে সৰ্বধৰ্মীয় প্ৰাৰ্থনা এইখিনি আমাৰ অনুষ্ঠিত হ'ব। লগতে অহা 29 তাৰিখে দিনৰ 11 বজাত আমাৰ 5000 যুৱতী মহিলাৰে আমাৰ তেখেতৰ যি অমৰ সৃষ্টি মায়াবিনী গীতটো আমি পৰিৱেশন কৰিম। আশা কৰিছোঁ সমূহ ৰাইজে এই অনুষ্ঠানটিত অংশগ্ৰহণ কৰিব। ইতিমধ্যে আমাৰ অংশগ্ৰহণৰ বাবে ৰেজিষ্ট্ৰেশ্যনৰ ব্যৱস্থা কৰা হৈছে। ৰেজিষ্ট্ৰেশ্যন আপোনালোকে অনলাইনো কৰিব পাৰিব, লগতে অফলাইনৰো ব্যৱস্থা আছে। ইতিমধ্যে আমাৰ যোৰহাট ৰঙিয়া বিভিন্ন ডিষ্ট্ৰিক্টৰ পৰা আমাৰ লগত যোগাযোগ কৰিছে, তেওঁলোক আমাৰ ইয়াতে উপস্থিত হ'ব। আমি কলাগাঁওবাসী ৰাইজক আমি অনুৰোধ জনাইছোঁ তেওঁলোকে যেন এই অনুষ্ঠানটিত অংশগ্ৰহণ কৰে। আৰু আপোনালোকৰ জ্ঞাতাৰ্থে জনাই দিব বিচাৰিছোঁ আমাৰ যিটো ৰেজিষ্ট্ৰেশ্যন প্ৰক্ৰিয়া, এই ৰেজিষ্ট্ৰেশ্যন প্ৰক্ৰিয়াটোত কোনো ধৰণৰ ফিছৰ দৰকাৰ নহয়। ইতিমধ্যে বহুতে এইটো এটা ভুৱা প্ৰচাৰ চলাইছে যে এই ৰেজিষ্ট্ৰেশ্যন কৰিব লাগিলে তাত এটা মাচুল দিব লাগিব। গতিকে আপোনালোকক আমি স্পষ্টভাৱে আজি জনাই দিছোঁ যে ইয়াত কোনো ধৰণৰ ভৰ্তি মাচুল নাই। ইয়াতে আপোনালোকে বিনামূলীয়াভাৱে ইয়াতে ৰেজিষ্ট্ৰেশ্যন কৰিব পাৰিব আৰু লগতে এই অনুষ্ঠানটিত আপোনালোকে অংশগ্ৰহণ কৰিব পাৰিব। 29 তাৰিখে আমাৰ দিনৰ 11 বজাত তেখেতৰ যি অমৰ সৃষ্টি মায়াবিনী গীতটি আমি পৰিৱেশন কৰিম। 28 তাৰিখে আমাৰ মাংগলিক অনুষ্ঠানখিনি থাকিব আৰু সমূহ ৰাইজক আমি অনুৰোধ কৰিছোঁ যে সকলোৱে আহি আমি এই অনুষ্ঠানটি যাতে সাফল্যমণ্ডিত কৰিব পাৰোঁ তাৰে কামনা কৰিছোঁ।